তো বৰ্তমান ঘৰৰ পৰা ভাত পানী খাই ওলাই গৈ আছোঁ। বাকী এইফালে গৰুণ্ড আছে, টিকটক এতিয়া ভাণ্ডাৰলৈ যাওঁ, দেখাই আছোঁ। বৰ্তমান এই ভাণ্ডাৰত জাপি আছোঁ এনেকৈ ড্ৰেছ চাই ৰাতিৰ কাৰণে। বাকী এইফালে গাড়ী আহি গ'ল, এইফালে প্ৰিন্সিপে দেখিলে, এইটো এইখনতে আমি যাম। তো এতিয়া আমি ইয়াৰ পৰা ওলাম, গৈ নামঘৰ পেক দেখাই আছোঁ। আমি ফুল ৰেডি, মানে গাড়ীত আমাৰ বস্তু থকা গ'ল, তাৰ এতিয়া আমি যাব লাগে আৰু। টিকটক বহিবলৈ জেগা মিলাই থকা হৈছে। এইফালে এটা গ্ৰীণ আছে, এইটো তো দেখাই আছোঁ আৰু নামঘৰ পেক। তো টিপটপ এনেকৈ বহি গ'লো, ঠিক গ'লো আৰু। তো এতিয়া দেখাই আছোঁ গৈ চিকুল আছে, দেখিছে নহয় আৰু। গৈ আছোঁ, গৈ একেবাৰে নামঘৰ লগ পাই নামঘৰ পেক দেখাই আছোঁ। কোন আছে কি নাই চব দেখাই আছোঁ, চাই থাকোঁ আৰু। ফাইনেলি আমি আহি পাই গ'লোহি। নুখুলি পাই গ'লোহি আৰু ধুনীয়াকৈ ভাগৱত হৈ আছিলে। তো ইয়াত ভাগৱত হৈছিলে, সাতদিনীয়া কাৰ্য হৈছে। তো আজি লাষ্টত ভাওনা আছে। বাকী এইফালে ইয়াত দোকান পাহাৰ বহিছে, বাকী এইফালেও দোকান আছে। বাকী এইফালে পুতলিঘাটৰ নামঘৰ এনেকৈ এইখিনি আছে। বহুত অভিনয় নাটছে। তো টিপটপ এতিয়া ড্ৰেছটো নমাই লওঁ, তাৰপিছত দেখাই আছোঁ আৰু পৰিৱেশ। এইফালে গাড়ী নিয়েগৈ, বাকী ড্ৰেছ নমালে আৰু বাকী ডেক'ৰেশ্যন নেপালোহি আৰু দেখাবলৈ। বাকী এইফালে এখন তোৰণ ভাগ আছে নিয়েগৈ, চাউণ্ড চেক পূৰা চলি আছে। বাকী এইফালে আমাৰ বিটু, বাকী এইফালে আমাৰ এজন ৰক্সি ধুনীয়াকৈ আছে। বাকী আৰু তো এইফালে আমাৰ নতুন মেম্বাৰ। তো আমাক মেকআপৰ কাৰণে ক'ব গ'লে ৰুম এইটো ডাঙৰ ধুনীয়াকৈ এইটো এটা স্পেচ সেইটো দিছে। বাকী এইফালে আৰু এইফালে নামঘৰ ভাগ আছে। বাকী এইফালে ধুনীয়াকৈ একদম একদম নিস্তব্ধ ঠাই, ধুনীয়া একদম সুন্দৰ। একদম আমাৰ বস্তু নমাই হৈ গ'ল, দেখিছে নাই দোকান দিছে। এইটো শুই লৈছে, বহি দোকান দিছে ইয়াত চব। এয়া গোটেই দোকান দিছে। বাকী এইটো এটা এইফালে গোটেই আছে। তো সেয়াই আৰু লাহে লাহে ভাৱৰীয়াবোৰ আহিব, মেকআপ কৰিম আৰু তাৰপিছত দেখাই আছোঁ পূৰা। ৰাইজ যিটো গৌৰণ্ড অমিহত টিপটপ মুকুট দেখিছে নাই, এইটো এটা। বাকী এইফালে এয়া আছে। বাকী সেইফালে এটা মানে ফুল একদম ব্ৰেণ্ড নিউ পেকেটিং মাল, একদম নতুন পূৰা জেং পূৰা আজি লৈ আহিছোঁ। বাকী এইফালে টিকুলো একদম পূৰা নতুন, পূৰা জেং মাল আজি চব। ৰাইজ এয়া চব বৰুৱাই মুকুট দেখুৱাইছে। তো ৰাইজ লুকছ জেং এবাৰ ওচৰৰ পৰা দেখা দিয়া। নতুন মাল লুকছ নতুন লুকছ দেখিছে নহয়, একদম পূৰা নতুন জেং পূৰা একদম। বাকী এইফালেও আছে, ৰঙাইতে দেখাই দিয়া। ৰেডত আছে, গল্ডেনত আছে। তো সেয়াই আৰু তাৰপিছত দেখাম মেকআপ চেকআপ কৰিছোঁ ভাৱৰীয়া বাবু। বাকী ভাওনা দৃশ্য অলপ দেখা নিব, চাই থাকক। হয় যিহেতু যি গৰুণ্ড মেটৰ গৰুণ্ডৰ পাখি লাগিব ন, এয়া চক এয়া সৰুটোৰ কাৰণে, বাকী এয়া ডাঙৰটোৰ কাৰণে। বাকী দেখিছে নাই একদম ৰিয়েলিষ্টিক পূৰা ভিউ। বাকী এইফালে মোৰ গদা যাব আছে আৰু বাকী এইফালেও ডিছ আছে। বাকী এইফালে আমি ৰৈ আছোঁ, এতিয়ালৈকে ভাৱৰীয়া নাই আহা। ভাৱৰীয়ালৈ মেকআপ আৰম্ভ কৰি দিম আৰু এইফালে এটা চিনাকি মোক ওলালে, এইটো বিশ্ব লাষ্ট। সি আকৌ এইফালে মোক কেমেৰা লাম কৰিছে, তাৰপৰা এতিয়া লাষ্ট নাই। বাকী এইফালে দোকান পাৰ হৈছে, তো লাহে দৃশ্য দেখাম আৰু যিহেতু আমি সোনকালে আহি গৈছোঁ আৰু ভাৱৰীয়াটোকে নাই। আৰু বৰ্তমান মেকআপে ধুনীয়াকৈ টিপটপ চব বস্তু উলিয়াই ৰেডি কৰি লোৱা হৈছে। বৰ্তমান এতিয়া মেকআপ আৰম্ভ কৰিলে। বাকী এইফালে গৰুণ্ডকেইটা ঠোঁটকেইটা বনাই হৈ গ'ল। বাকী এইফালে ভাৱৰীয়া আহি বহিছে আৰু মেকআপৰ বাবে লাহে ধীৰে আহি দৰ্শক বহিছে আৰু দেখিছেনে পূৰা লাহে ধীৰে আহি বহি গৈছে দৰ্শক। এইফালে ভাওনা ষ্টাৰ্ট হ'ব, লাহে মেকআপ আমি আৰম্ভ কৰি দিছোঁ। বাকী এইফালে পৰিৱেশ সূত্ৰ ওলাইছে, দেখিছেনে জ্যোতিময় এইটো ধুনীয়াকৈ ওলাইছে। সি চেক চলি আছে, দেখিছেনে লাইটিঙৰ ধুনীয়াকৈ পূৰা চেক চলি আছে। মানে দৰ্শকে বহিছে আৰু ৰাইজ লাহে ধীৰে। বাকী ভিৰ কৰিছে দোকানে পাহাৰে। বাকী এইবিলাক এখন এয়া বাহনটো বহি গৈছে ধুনীয়াকৈ। বাকী ৰাইজ এইটো প্ৰণৱ চিনি পাইছে নহয়, দেখিছে নাই আজিকালি মানে মই বহুত চুলিটো দেখাই দিয়ে আমাৰ
এই এইবোৰ দেখিছে নাই হেভি হেভি আজিকালি মানে আৰু টিপটপ দেখাবই লাগিব এই নহয় উৎপাত দিছে ন উৎপাত ইয়াত ধুনীয়াকৈ বিষ্ণু ৰেডি কৰিলোঁ বাকী আমাৰ এইফালে ভোলানাথ টিপটপ এয়া ফুল ৰেডি ঘনশ্যাম বাকী এইফালে ইন্দ্ৰ এইছা দাদা পচ বাকী আৰু বাহিৰৰ পৰিৱেশ পূৰা মানুহ গোট খাইছে ভাওনা আৰম্ভ হৈ গ'ল আৰু তো ৰাইজ ধুনীয়াকৈ ভাওনা এতিয়া আৰম্ভ হ'বলৈ হৈ গ'ল এইফালে দৰ্শক পূৰা ভিৰ বাকী ৰাস্তা অডিশ্যনৰ পূৰা ভিৰ হৈ গৈছে এইফালে পূৰা ভিৰ এইফালে মানুহ বহি গৈছে এইফালেও দৰ্শক পূৰা বহি গ'ল বাকী এইফালে আমাৰ সূত্ৰ ইয়াত দেই চাউণ্ড চাউণ্ড লগাই আকৌ ৰেডি এয়া আমাৰ সূত্ৰ আমাৰ ব্ৰহ্মাদেৱ ফুল ৰেডি হৈ গ'ল কিতাপ লৈ বাকী আমাৰ সূত্ৰ দেখিছে না ফুল ৰেডি এইয়া দেখাই দিছোঁ বহুত দিনৰ মূৰত যি সূত্ৰৰ ৰূপত দেখিছে মোৰ চেনেলত আৰু গাইছ এয়া গৌৰমিনৰ তেল লৈ যে ওলাই দিছে নে এয়া আমাৰ ভিতৰে মাৰি আছেতো আগতে দেখাইছোঁ আজি ভাওনা মহিলা কেইগৰাকী জানা আছে বাকী যথেষ্ট দৰ্শক হৈছে দৰ্শক সমাগম চব এইফালে চব পুৰা দৰ্শক সমাগম এইফালে আঁতৰতো আছে মানে দেখা সমাগম চব বাকী বোলে যিবা সূত্ৰ নাচি আছে বাকী বোলে ৰাইজৰ সমাগম নিচিনা পুৰা ভৰ্তি হৈ গৈছে বাকী বোলে বহি আছে ধুনীয়াকৈ বাকী আমাৰ লিটুল গৰুণ্ডৰ ৰেডি বাকী এইফালে এইকেইজন মূৰত সাপ ল'লে দেখিছে নাই টিপটপ এইফালে দেখিছে নাই সৰু গৰুণ্ড ৰেডি হৈ গ'ল ধুনীয়াকৈ এয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল ভাওনা প্ৰায় চলি আছে আৰু এয়া হিৰক দা লুকছ দেখিছে নাই এয়া বাকী আজি গেট আপ চব জেং লুকছ দেখিছে নাই গাইছ এইটো মানস ডিউটিত আছে পূৰা বিজি পূৰা আৰু বাকী এতিয়া ভাওনা আধা আধি চলি গ'ল ৰাইজৰ সমাগম চব ইচ্ছাদি পূৰা ভৰ্তি হৈ আছে পূৰা ভিৰ মানে ৰাইজৰ একদম সমাগমটো চব বাকী ৰাইজ ভুল নুবুজিব জাষ্ট দেখাইছোঁ ধেমালি এয়া আমাৰ আড্ডা বহি আছে চাহ লৈ ধুনীয়াকৈ লগতে ভোলানাথ কৈলাশৰ আহি আড্ডা দিয়া বহি গ'ল নোৱাৰিব বাকী দেৱেন্দু আহিছে আমাৰ খবৰ ল'বলৈ আমাৰ আড্ডাৰ বাকী আড্ডাত বৰ্তমান আকৌ নি ছোৱালী দেখাব লৈছোঁ এয়া অলপ আগত সূত্ৰই দিয়া ছোৱালী হৈ গ'ল দেখিছে নাই ডবল মাৰি আছে পূৰা এয়া এই শ্যাম তই ফুটটো দেখা গাইছ এইটো জুতিমা যে দেখিছে নাই তেনেকৈ নোৱাৰিব সিহঁতৰ লগত ইয়াৰ লগত সেইটো দেখিছে নাই ভাল লাগে ইয়াক মানে ভাওনালৈ গ'লেই আৰু এটা পাই যাওঁ আমাৰ গাঁও জ্যোতিপ্ৰসাদ বৰা এয়া আমাৰ গাঁৱৰ ইয়াত নক্ষত্ৰ বুলি ক'লেও বেয়া নহয় বাৰু মেকআপ কৰিবলৈ নতুনকৈ মেকআপ শিকিছে দেই ৰাইজৰ কাছে সেই ড্ৰেছৰ লগত আহোঁতেহে মই দেখিছোঁ এনে গম নাপাওঁ এতিয়াও নতুনকৈ সোমালোঁ আপোনালোকেতো গম পায় ভিডিঅ' মেকআপ কৰিবলৈ শিকিছে গাইজ আৰু নতুনকৈ শিকিছোঁ বাকী আমাৰ উজ্জ্বল ভৱিষ্যত এইটো সৰুটো বাহিৰলৈ যাব লৈছে বাকী এইটো ডাঙৰটো
বৰ্তমান 2টা বজি হৈ গ'ল ভাত পানীটো খাই আমি বহি আছোঁ বাকী এইফালে অকল শুই আছে সেয়াই আৰু তো আকৌ এটা হ'লে ড্ৰেছবোৰ খুলিম আৰু তাৰপৰা ঘৰলৈ যাম আৰু ৰাতি মানে 4টা বাজিব হৈ গ'ল ভাওনা এইফালে খতম কি আমি ড্ৰেছ চলি আছোঁ আৰু এইফালে পূৰা কুঁৱলী পৰি গৈছে দেখিছেনে বাকী আজিলৈ ভিডিঅ'টো মানে সামৰি মাৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই